বন্ধুসকল যোৱা কেইদিনমানৰ পৰা উত্তৰ পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত টেম্পাৰেচাৰ আকস্মিকভাৱে বৃদ্ধি পাইছে। আমি আটাই জানো যে গ্লোবেল ৱাৰ্মিঙৰ কাৰণে সকলো ঠাইতে টেম্পাৰেচাৰ বৃদ্ধি পাইছে, কিন্তু ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট চমুকৈ IMDৰ মতে এই আকস্মিক টেম্পাৰেচাৰ বৃদ্ধিৰ কাৰণ গ্লোবেল ৱাৰ্মিঙৰ উপৰিও আন কিছুমান মুখ্য কাৰক উল্লেখ কৰিছে। তো আহকচোন আজি আমি আকস্মিক টেম্পাৰেচাৰ বৃদ্ধিৰ কাৰণসমূহ আলোচনা কৰোঁ। আমি আটাই জানো যে আমি ব্যৱহাৰ কৰা আমাৰ কল কাৰখানা, গাড়ী মটৰ, ফ্ৰিজ, AC আদিৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ, নাইট্ৰাছ অক্সাইড, মিথেন আদি গেছৰ পৰিমাণ বৃদ্ধি পাইছে। আৰু যেতিয়া সূৰ্যৰ পৰা হিটিং ৰেডিয়েশ্যন আহি পৃথিৱীত পৰে আৰু পৃথিৱীৰ পৰা প্ৰতিফলিত হৈ এই ৰেডিয়েশ্যনসমূহ যেতিয়া উভতি যাবলৈ যায়, তেতিয়া এই কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন আদি গেছে হিটিং ৰেডিয়েশ্যনক ধৰি ৰাখি পুনৰ পৃথিৱীলৈ উভতাই পঠায়, যাৰ ফলত পৃথিৱীত তাপমানৰ পৰিমাণ বৃদ্ধি পায়। আৰু এইটোৱে হৈছে গ্লোবেল ৱাৰ্মিঙৰ প্ৰধান কাৰণ। ইয়াৰ উপৰিও মানুহে গছ গছনি কাটাৰ ফলত আৰু কল কাৰখানাৰ বৃদ্ধি হোৱাৰ ফলত গ্লোবেল ৱাৰ্মিং দিনে দিনে বৃদ্ধি পাই আছে। আৰু এইবোৰৰ কাৰণতে আমাৰ পৃথিৱীৰ তাপমান দিনে দিনে বৃদ্ধি পাইছে। আৰু গেছসমূহে তাপ বৃদ্ধি কৰা এই প্ৰক্ৰিয়াটোক কোৱা হয় গ্ৰীণ হাউচ এফেক্ট। আৰু তাপ ধৰি ৰখা এই গেছসমূহক কোৱা হয় গ্ৰীণ হাউচ গেছ। আৰু আপোনালোকে যদি এই গ্ৰীণ হাউচ এফেক্টৰ বিষয়ে ভালকৈ জানিব বিচাৰে তেনেহ'লে মোৰ আগৰ এটা ভিডিঅ' চাই ল'ব পাৰে। আৰু মোৰ আগৰ ভিডিঅ'ৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ মতে ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ এই আকস্মিক তাপমান বৃদ্ধিৰ কাৰণ অকল গ্ৰীণ হাউচ এফেক্টে নহয়। এই তাপমান বৃদ্ধিৰ আন এটা প্ৰধান কাৰণ হৈছে হিট ৱেভ আৰু বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ বা হিউমিডিটি। আৰু অসমৰ বায়ুমণ্ডলত এই হিউমিডিটি বা জলীয় বাষ্পৰ পৰিমাণ বেছি থকা বাবে অসমৰ টাউনসমূহৰ টেম্পাৰেচাৰ 50 ডিগ্ৰী নহ'লেও 50 ডিগ্ৰীৰ দৰে ফিল কৰাইছে। যেতিয়া কোনো এখন ঠাইৰ ওপৰৰ ফালে এটমছফেৰিক প্ৰেছাৰ বাকীবোৰ ঠাইৰ তুলনাত আকস্মিকভাৱে বৃদ্ধি পায়, তেতিয়া যিখিনি বায়ুমণ্ডলৰ অপৰিভাগত এটমছফিয়াৰিক প্ৰেছাৰ বৃদ্ধি পায়, সেই ঠাইখিনিত বায়ুমণ্ডলৰ এটা আৱৰণ সদৃশ আকৃতিৰ সৃষ্টি হয়। আৰু যেতিয়া সূৰ্যৰ পৰা অহা হিটিং ৰেডিয়েশ্যনসমূহ পৃথিৱীত খুন্দা খাই পুনৰ উভতি যাবলৈ যায়, তেতিয়া বায়ুমণ্ডলৰ এই আৱৰণে হিটিং ৰেডিয়েশ্যনক উভতি যোৱাত বাধা দিয়ে আৰু হিটিং ৰেডিয়েশ্যনসমূহে এই আৱৰণত খুন্দা খাই পুনৰ পৃথিৱীলৈ উভতি আহে, যাৰ ফলত হাই এটমছফিয়াৰিক আৱৰণৰ তলত থকা ঠাইখিনিৰ উষ্ণতা বা তাপমান বৃদ্ধি পায়। ইয়াৰ উপৰিও ওপৰত থকা হাই এটমছফিয়াৰিক আৱৰণৰ বাবে ওচৰ পাজৰৰ ঠাইসমূহৰ পৰা সেই ঠাইখনলৈ বায়ু চলাচল কৰিব নোৱাৰে, যাৰ ফলত ঠাইখিনিৰ উষ্ণতা আৰু বৃদ্ধি পায়। আৰু এই পৰিঘটনাটোকে কোৱা হয় হিট ৱেভ। আৰু বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ফিল কৰি থকা তাপমানৰ প্ৰধান কাৰণ হৈছে এই হিট ৱেভ। আৰু এই হিট ৱেভৰ বাবে আকস্মিকভাৱে বৃদ্ধি হোৱা টেম্পাৰেচাৰৰ বাবে আমাৰ শৰীৰে এই তাপমানৰ লগত এডজাষ্ট হ'ব নোৱাৰে, যাৰ বাবে আমাৰ শৰীৰৰ ক'ৰ টেম্পাৰেচাৰ অৰ্থাৎ ভিতৰৰ টেম্পাৰেচাৰ বৃদ্ধি পায়। শৰীৰৰ ভিতৰৰ এই টেম্পাৰেচাৰ বৃদ্ধিয়ে আমাক অসুস্থ কৰি তোলে। আৰু এই টেম্পাৰেচাৰ বৃদ্ধিকে কোৱা হয় হিট ষ্ট্ৰেছ। IMDৰ ৰিপৰ্ট মতে যোৱা 40 বছৰে ভাৰতত প্ৰায় 30% হিট ষ্ট্ৰেছ বৃদ্ধি পাইছে। আৰু এই হিট ষ্ট্ৰেছৰ ফলতে আমাৰ হিট ষ্ট্ৰক, হিট এক্সহিউষ্টন, হিট ক্ৰেম্প আদি হয়। আৰু এইবাৰ এই উষ্ণতা বৃদ্ধিত হিট ষ্ট্ৰকৰ পৰিমাণ বৃদ্ধি পাইছে। হিট ষ্ট্ৰক মানে হ'ল যেতিয়া বায়ুমণ্ডলত উচ্চ টেম্পাৰেচাৰৰ লগতে বেছি পৰিমাণে হিউমিডিটি বা জলীয় বাষ্প থাকে, তেতিয়া আমাৰ দেহে উষ্ণতা কমাবলৈ চুৱেটিং কৰিব নোৱাৰে, অৰ্থাৎ দেহৰ পৰা ঘাম ওলাব নোৱাৰে, কাৰণ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে পানীৰ কণিকা থাকে, যাৰ বাবে আমাৰ দেহৰ পৰা ওলোৱা ঘামখিনি বায়ুমণ্ডলে সোনকালে শুকুৱাব নোৱাৰে। আৰু আমাৰ দেহৰ পৰা পৰ্যাপ্ত ঘাম ৰিলিজ নোহোৱাৰ বাবে আমাৰ ভিতৰৰ দেহৰ উষ্ণতা বৃদ্ধি হৈ থাকে। আৰু এই উষ্ণতা বৃদ্ধিয়ে আমাৰ দেহক অসুস্থ কৰে, আমাৰ হাৰ্টবিট বৃদ্ধি কৰে, উশাহ নিশাহ ঘন কৰে, বমি বমি ভাৱৰ সৃষ্টি কৰিব পাৰে, দেহত কঁপনিৰ সৃষ্টি কৰিব পাৰে, আৰু আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমক বিকল কৰি আমাক কমালৈ লৈ যাব পাৰে বা আমাৰ মৃত্যু ঘটিব পাৰে। আৰু যিহেতু এইবাৰ তাপমানৰ লগত হিউমিডিটিৰ পৰিমাণ বৃদ্ধি পাইছে, গতিকে এইবাৰ গৰমত হিট ষ্ট্ৰকৰ পৰিমাণো বৃদ্ধি পাইছে। ইয়াৰ উপৰিও কেতিয়াবা গৰমত আমাৰ দেহৰ পৰা প্ৰচুৰ পৰিমাণে ঘাম ওলায়, আৰু ঘামৰ লগত আমাৰ শৰীৰৰ ফ্লুইড আৰু মিনাৰেলসমূহ ওলাই যায়, যাৰ ফলত আমাৰ ডিহাইড্ৰেশ্যন হয়। আৰু এই পৰিঘটনাটো কোৱা হয় হিট এক্সহাউষ্টন। ইয়াৰ উপৰিও কেতিয়াবা ডিহাইড্ৰেশ্যনৰ ফলত মাচুল ক্ৰেম্প হোৱাও আমি দেখা পাওঁ, যাক কোৱা হয় হিট ক্ৰেম্প। ক্ৰিকেট খেলত এই হিট ক্ৰেম্প বেছিকৈ দেখা পোৱা যায়। অসম আৰু গুৱাহাটীৰ ক্ষেত্ৰত IMDৰ ৰিপৰ্ট মতে অসমত হোৱা আকস্মিক তাপ বৃদ্ধিৰ মুখ্য কাৰণ হৈছে হিট ৱেভ আৰু পাৰ্টলি ক্লাউডি স্কাই। পাৰ্টলি ক্লাউডি স্কাই মানে হ'ল কোনো এখন ঠাইৰ ওপৰত মাজে মাজে ফৰকাল আৰু মাজে মাজে মেঘ থকা, আৰু সূৰ্যৰ হিটিং ৰেডিয়েশ্যন মুকলি ঠাইখিনিয়েদি অৰ্থাৎ যিখিনি ঠাইত মেঘ নাথাকে সেইফালেৰে পৃথিৱীত পৰে।
আৰু পৃথিৱীৰ পৰা এই হিটিং ৰেডিয়েশ্যন যেতিয়া ৰিফ্লেক্ট হৈ ঘূৰি যায় তেতিয়া ই ওপৰত থকা মেঘত খুন্দা খাই পুনৰ সেই ঠাইখিনিলৈ ঘূৰি আহে, যাৰ ফলত সেই ঠাইখিনিত টেম্পাৰেচাৰ বৃদ্ধি পায়। অসমত বৰ্তমান টেম্পাৰেচাৰো এইটো কাৰণত বেছি বৃদ্ধি পোৱা বুলি IMDয়ে উল্লেখ কৰিছে। তো বন্ধুসকল, হিট ষ্ট্ৰেছৰ পৰা বাচি থকাৰ উপায় হ'ল আপুনি প্ৰখৰ ৰ'দত বেছি সময় থাকিব নালাগে, পৰ্যাপ্ত পৰিমাণে ছাঁত জিৰণি ল'ব লাগে, লুজ ফিটিং আৰু পাতল কাপোৰ পিন্ধিব লাগে, পানী আৰু মিনাৰেলছ জাতীয় পনীয় বেছি পৰিমাণে খাব লাগে, কোনো ৰখি থকা কাৰ বা গাড়ীত বেছি সময় বহিব নালাগে আৰু অসুস্থ ফিল হ'লে ORS খাব লাগে। তো বন্ধুসকল, ইমানখিনি আছিল টেম্পাৰেচাৰ বৃদ্ধিৰ ওপৰত আজি আমাৰ আলোচনা।